মুভি চাবলৈ গৈ জীৱনত প্ৰথমবাৰ এনেকুৱা ধৰণৰ অভিজ্ঞতা মই পালোঁ। জীৱনত আগতে মই কেতিয়াও এনেকুৱা ধৰণৰ সমস্যা বা এনেকুৱা ধৰণৰ পৰিস্থিতিৰ সন্মুখীন কেতিয়াও হোৱা নাছিলোঁ। আমি গৈছিলোঁ চিটি চেণ্টাৰ PVRত মহাৱতাৰ নৰসিমা মুভিখন চাবলৈ। ইণ্টাৰভেল যোৱা 10 মিনিটমান সময়লৈকে 10 মিনিটমান পিছলৈকে সকলোখিনি ঠিকেই আছিলে। তাৰপিছত 10 মিনিটমানৰ পিছত হঠাতে পিছফালে হোৱা দোৱা লাগিলে হুলস্থুল হ'ল। কিন্তু কিহৰ কাৰণে হুলস্থুল হ'ল সেইখিনি বাৰু আপোনালোকক কৈ আছোঁ, কিন্তু তাৰ আগতে মুভিখনৰ বিষয়ে কেইটামান কথা কৈ থৈ যাওঁ। যিসকল উঠি অহা প্ৰজন্ম বা যিসকলে আধ্যাত্মিকভাৱে বা স্পিৰিচুৱেলি কানেক্টেড ফিল কৰে তেওঁলোকে নিশ্চয় এবাৰ মুভিখন চাবলৈ যাব। যিহেতু ইয়াতে সাক্ষাৎ মই কৈছোঁ নহয়, প্ৰভুক দৰ্শন পোৱা নিচিনা লাগিব আপোনালোকৰ। মোৰতো তেনেকুৱাই লাগিলে, ভগৱানক মই সাক্ষাতত দেখা নিচিনা লাগিলে। আৰু ইয়াৰ VFX হওক বা ভইচ আৰ্টিষ্টসকলৰ বিষয়ে হওক বা প্ৰকৃতিক যেনেধৰণে দেখাইছে, গোটেইখিনি সমস্তখিনি খুব এটা ধুনীয়া এখন মুভি। মই বহুদিনৰ পিছত এখন ভাল মুভি চাবলৈ গৈছিলোঁ, কিন্তু সম্পূৰ্ণ নহ'ল, সেইটো এটা দুখ থাকি গ'ল। মই বহুত আশা কৰি পেলাই গৈছিলোঁ, কিন্তু শেষ কৰিব নোৱাৰিলোঁ। কি কাৰণে নোৱাৰিলোঁ সেইটো আপোনালোকক মই পিছত কৈ আছোঁ। মুভিখন সকলোখিনি ঠিকেই চলি আছিলে। তাৰপিছত হঠাতে PVRৰ ভিতৰত হোৱা দোৱা লগাৰ কথাটো কাৰণটো এইটোৱে হ'ল, ওপৰৰ পৰা ফল চিলিং এখন ওপৰৰ প্ৰথমে কি হৈছিলে, আমাৰ ভৰিত পানী পৰি আছিলে, ঠিক আছে। পানী পৰি আছিলে, ভাইটিয়ে মোক কৈ আছে যে ওপৰৰ পৰা পানী পৰি আছে। তাৰপিছত মই কৈছোঁ যে AC পানী পৰিছে চাগে, সেইবুলি ভাবি পেলাই আমি মুভিত গুৰুত্ব দিলোঁ। আমি সেইবিলাকত গুৰুত্ব দি থকা নাথাকিলোঁ আৰু। তাৰপিছত হঠাতে পিছফালৰ পৰা যেতিয়া হুলস্থুল লাগোঁতে আমি গোটেইখিনি ঘূৰি মেলি গৈ পেলাই চালোঁগৈ। চাওঁতে দেখা পালোঁ তিনিজন মানুহৰ মূৰত পৰিছে। ওপৰৰ পৰা এখন ডাঙৰ ফল চিলিং খহি পেলাই পৰি গ'ল। তিনিজনৰ ভিতৰত গাত পৰিছে যদিও এজন মানুহ বেছিকৈ আঘাতপ্ৰাপ্ত হৈছে। আৰু মানুহজনে মূৰতে হাত দি পেলাই বহি আছে। আৰু দেখি পেলাই ইমান বেয়া লাগিছে, তেওঁ গোটেই গাটো বালি বগা বগা এইটো কি কয়, ডাষ্ট টাইপৰ বস্তুৰে পোত খাই আছে। আৰু মানুহজনে বিশেষ তেনেকুৱা একো ক'ব পৰা নাই, কি হৈছে কি নাই হোৱা। আৰু ইমানখিনি হৈ যোৱাৰ পিছতো তেওঁলোকৰ যিখিনি কৰ্তৃপক্ষ যিখিনি চোৱা চিতা কৰা মানুহ, তেওঁলোক কোনো অহা নাই। খালি গাৰ্ডসমূহ আহিছে, গাৰ্ডখিনি আহি পেলাই জেগা চেগাবোৰ চাফা কৰাত লাগিছে। আৰু তাৰপিছত অলপমান হুলস্থুল হোৱাৰ কাৰণে ইজনে সিজনে ইটো সিটো কোৱাৰ কাৰণে তেওঁক উঠাই পেলাই হস্পিটেললৈ প্ৰথমে পানী দুনি আনি দিলে, তাৰপিছত হস্পিটেললৈ লৈ গ'ল। তাৰপিছত মানুহখিনি কি হ'ব কি নহ'ব কোনো ধৰণৰ এনাউন্সমেণ্ট নাই, কি মুভি চলিব নে নচলিব কোনো ধৰণৰ একো কোৱা নাই। তাৰপিছত কোৱা নাই কাৰণে মানুহখিনি অলপ সময় ইফাল সিফাল কৰি মেলি ৰৈ পেলাই যেতিয়া একো এনাউন্সমেণ্ট হোৱা নাই, সেইকাৰণে মানুহখিনি তাৰপিছত বাহিৰলৈ ওলাই গৈ পেলাই যেতিয়া মেনেজমেণ্টৰ মানুহ লগ পালে, মেনেজমেণ্টৰ মানুহৰ লগত তৰ্কাতৰ্কি হ'ল, বাক বিতণ্ডা ঢেৰ আৰু কমচে কম এটা হলত কিমান মানুহ থাকে, 200জনমান মানুহ আছিলে। তো এটা বেলেগ ধৰণৰ পৰিস্থিতি আৰু হাহাকাৰ টাইপৰ, গোটেই মেনেজমেণ্টৰ মানুহৰ লগত হুলস্থুল, তৰ্কাতৰ্কি, পইচা ঘূৰাই লাগে, কিবা কিবি এইবিলাক হ'ল। আৰু যিহেতু মুভিখন গোটেইখন মানুহে সম্পূৰ্ণ কৰিবই নোৱাৰিলে, পইচাটো এতিয়া এটা কথা কৈছোঁ, PVRত আপোনাৰ এটা টিকেটৰ, আমি কালি এটা টিকেট কৰিছোঁ 420 টকাকৈ এটা টিকেটত পৰিছে। 420 টকাটো আৰু পইচাটো ডাঙৰ কথা নহয়, কিন্তু ইমান সময় খৰচ কৰি মানুহে অকণমান এণ্টাৰটেইন বা অকণমান ৰিলেক্স হ'ম বুলি পেলাই তাত গৈছে। আৰু গুৱাহাটীত আপোনাৰ PVR কি ইয়াতকৈ আৰু ওপৰত ভাল চিনেমা হল নাই বুলিয়ে ক'ব পাৰি। PVRয়ে চবতকৈ 1 নম্বৰ বুলিয়ে ক'ব পাৰি বৰ্তমান সময়ত। আৰু তেনেকুৱা এটা হলত যদি মানুহৰ এনেকুৱা এটা পৰিস্থিতি হয়, নিশ্চয় মানুহ অলপ হ'লেও হ'ব। আৰু তাতে কোনো কৰ্তৃপক্ষৰ কোনো নাই, গাত ল'ব পৰা মানুহ নাই যে কি হৈছে কি নাই হোৱা, বা আগলৈ কি হ'ব, মুভিখন চলিব নে নচলিব, আমি কি কৰিম, ৰিফাণ্ড পাম নে নাপাম, সেইবিলাক জনাবৰ কাৰণে কোনো তাত মানুহেই নাই, কোনো কৰ্তৃপক্ষই নাই। তাৰপিছত আমি এনেধৰণে অলপ সময় থাকি ইফাল সিফাল কৰি মেলি কি কৰিম আৰু তাৰপিছত আৰু উভতি গুচি আহিলোঁ। তেওঁলোকে জনালে কি, যেতিয়া গোটেই মানুহখিনি গৈ পেলাই তেওঁলোকক সুধিলে যে কি হ'ব কি নহ'ব, আমি ৰিফাণ্ড পাম নে নাপাম, তেনেকৈ তৰ্কাতৰ্কি লাগিলে বহুত সময়। তাৰপিছত তেওঁলোকে জনালে কি, যিসকলে কেছ পইচা দি পেলাই টিকেট কৰিছে তেওঁলোকক এতিয়া লগালগ ৰিফাণ্ড কৰি দিয়া হ'ব। আৰু যিসকলে অনলাইন পে'মেণ্ট কৰিছে তেওঁলোকক 24 ঘণ্টা বা 7 দিন 7 ৱৰ্কিং ডেইজৰ ভিতৰত পইচাটো ৰিটাৰ্ণ কৰি দিব বুলি জনালে। তাৰপিছত তেনেকুৱা বহুত সময় হ'ল আৰু দেখিছে নহয় কিমান গেডাৰিং, বহুত আৰু কাৰো মাত কোনেও নুশুনি, কোনে কি কথা পাতিছে, কি কৈছে নকৈছে একো ধৰিবই নোৱাৰি। শ্ব'টো আছিলে 8টা 20ত। তাতে তেনেকৈ
ইফাল সিফাল কৰি থাকোঁতে মানে হুলস্থুলীয়া পৰিৱেশৰ মাজতে তাতে 11টা বাজিলে। তাৰপিছতে 11টা বজাত আমি ওলাই দিলোঁ। ওলাই পেলাই বোলো গ'ল আৰু বুলি ভাবি পেলাই ওলাই দিলোঁ আৰু। তাৰপিছত সেই আৰু মানে মানুহজন কি হ'ল নহ'ল এতিয়ালৈকে গম পোৱা নাই। ভগৱানে কৰক তেখেত সুস্থ হওক। আৰু ইমান ওপৰৰ পৰা এখন চিলিং আহি পেলাই মূৰত পৰাটো ইমান মানে ধেমালি কথা নহয়। পইচাটো বাৰু ইমান এটা ডাঙৰ কথা নহয়, কিন্তু মানুহজন ভালে থাকিলেই হ'ল। কিন্তু এনেকুৱা ধৰণৰ অভাৱনীয় পৰিস্থিতিৰ আগতে মই কেতিয়াও সন্মুখীন হোৱা নাছিলোঁ, সেইবাবে আপোনালোকৰ লগত ভিডিঅ'টো শ্বেয়াৰ কৰিলোঁ। কেনেকুৱা লাগিলে? সঁচাকৈ দেই, গাড়ী ৰখা তামাম আজি মানে চব ফালৰ পৰা হেৰি আজি কেঞ্চেল কৰি নাহোঁ বুলি লাষ্টটো দেখিছানে নাই?